প্ৰায় ইতিমধ্যে কৈছে মই বহুত সৰুৰ পৰাই জড়িত আগতে প্ৰতিযোগী হৈ আহিছিলোঁ এতিয়া এনেকৈ আহিবলৈ পাই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ আচলতে এয়া আপোনালোকৰ আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বুলি মই গ্ৰহণ কৰিছোঁ যোৱা বছৰৰ আগৰবাৰ মই বিহু কৰ্মশালাৰ সৈতে জড়িত হৈছিলোঁ ক্লাব ৰেইনবো পুথিভঁৰালৰ সহযোগত মই যদি ভুল হোৱা নাই তেতিয়াও এই অঞ্চলৰ ল'ৰা ছোৱালীসকলক লগ পাইছিলোঁ কাষৰ পৰা মই এটা কথা ক'বই লাগিব যে উপস্থিত সমূহ ৰাইজৰ একতাটো তেতিয়া মই এইটো কথা অনুভৱ কৰিছিলোঁ যে ইমান সকলোৱে ইমান ধুনীয়াকৈ মিলিজুলি কৰ্মশালাটি অনুষ্ঠিত কৰিছিলে মই আচলতে শিকাবলৈ আহিছিলোঁ যদিও ময়ো তেওঁলোকৰ পৰা কিছুমান নতুন নতুন বস্তু শিকিছিলোঁ মই তেতিয়া হিতেশ খুৰা অনিল খুৰাহঁতকতো জানোৱেই জিতেন খুৰাহঁতক মই তেতিয়া লাটু দাদাহঁতক লগ পাইছিলোঁ নিতু দাদাহঁতক লগ পাইছিলোঁ আচলতে এই অঞ্চলৰ সকলো ল'ৰা ছোৱালী বহুত প্ৰতিভাৱান মই তেওঁলোকৰ পৰা বহুত নতুন নতুন কথা শিকিছিলোঁ আৰু এইবাৰ আচলতে বিভিন্ন ব্যস্ততাৰ কাৰণে আহিব পৰা নাছিলোঁ আজি দেৰিকৈ হ'লেও ইয়াত অংশগ্ৰহণ কৰিব পাই মোৰ খুবেই মই সৌভাগ্যৱান অনুভৱ কৰিছোঁ ইতিমধ্যে যি অনুষ্ঠান হৈ গ'ল সফলৰূপে হৈ গ'ল বুলি মই শুনিছোঁ অনুভৱ কৰিছোঁ ইতিমধ্যে সামাজিক মাধ্যমত ফটোবিলাক দেখিছোঁ অনুষ্ঠানবিলাক মোবাইলযোগে উপভোগ কৰিছোঁ যদিও আহিব পৰা নাছিলোঁ আৰু আজিও অনুষ্ঠানটো তেনেকৈ সফলৰূপে হৈ যাব বুলি মই কামনা কৰিছোঁ আৰু প্ৰতিযোগীসকলক এটাই কথা ক'ম মোৰ শ্ৰদ্ধাৰ অচ্যুত খুৰা মোক চাগে ধৰিবই পৰা নাই আগতে আপুনি মোক বিচাৰক কৰিছিলে হয় তেওঁ কৈছে ইতিমধ্যে যে আমি কিছুমান শালীনতা বজাই মঞ্চত গীত নিৰ্বাচন কৰিব লাগিব লগতে নৃত্যও পৰিৱেশন কৰিব লাগিব সেইবোৰ বিষয়ত অকণমান গুৰুত্ব দিলে আমি ভাল পাম আৰু যিহেতু ইতিমধ্যে তেওঁলোকে কম্পিটিশ্যনৰ কাৰণে প্ৰিপেয়াৰ হৈছেই গতিকে এতিয়া মই কিবা এটা কৈ দিলে তেওঁলোকৰ নিশ্চয় খেলি মেলি হৈ যাব কিন্তু সেয়াই হস্তভংগীমা সাজপাৰ এইবিলাকত যদি শুদ্ধকৈ তেওঁলোকে অকণমান এইখন মঞ্চ বুলিয়ে নহয় পিছলৈকো যদি গুৰুত্ব দিয়ে তেওঁলোকে নিজৰ ভৱিষ্যত জীৱনত আগবাঢ়ি যাব পাৰিব আৰু মই বিশেষ একো নাজানো শিকি আছোঁ বাৰু এটাই কথা ক'ম অভিভাৱকসকলকো তেওঁলোক যাতে মানে ল'ৰা ছোৱালীসকলক মানে পুৰস্কাৰমুখী নহয় যে সঁচাকৈ যে নৃত্যটো উপভোগ কৰি নাচিব লাগে বা কিবা এটা শিকিব লাগে সেই কথাটোত যদি বেছিকৈ গুৰুত্ব দিয়ে সেইটো মই অভিভাৱকসকল